তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ? তো গাইজ আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ভাল এটা বেটাৰীৰ ট্ৰিক। তো গাইজ তাকে জানিবলৈ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ আমি বহুতে কি কৰোঁ যে আমি আমাৰ যিটো ফোন আছে এই ফোনটো আমি চাৰ্জত দি আমি ফোন টিপি থাকোঁ, আৰু তেনে কৰাৰ ফলত আমাৰ বেটাৰীটোও কষ্ট পায়, চাৰ্জাৰডালেও কষ্ট পায় আৰু ফোনটোও কষ্ট পায়, আৰু যাৰ ফলত আপোনাৰ ফোনৰ বেটাৰীটো সোনকালে ডেমেজ হোৱাৰ চান্স থাকে। তো গাইজ তেনেকুৱা নকৰিব। যে আপোনাৰ যদি ফোনৰ বেটাৰীৰ লাইফ যদি ভাল কৰিব ইচ্ছা যায় তো গাইজ তেনেকুৱা নকৰিব। আৰু ফোনত চাৰ্জ দি ফোন নিটিপ, হয় চাৰ্জ দিয়ক, নহ'লে ফোনটো ফাষ্ট টিপক। তো গাইজ তেনেকুৱা কৰিলে আপোনালোকৰ বেটাৰীটো ডেমেজ হোৱাৰ পৰা বাচি থাকিব। আৰু গাইজ ইয়াৰ ছেকেণ্ড ষ্টেপটো হৈছে ৱালপেপাৰবিলাক অলপ ক'লা কালাৰ অৰ্থাৎ ব্লেক কালাৰত থ'ব লাগে। তো গাইজ তেনেকুৱা কৰিলে আমি যেতিয়া হালধা নীলা ৰঙা এইবোৰ থওঁ, তো গাইজ তেনেকুৱা কৰিলে আমাৰ চাৰ্জ বহুত খায়। তো গাইজ আমি যদি তাত সেই নীলা ৰঙৰ সলনি যদি ব্লেক থওঁ তো গাইজ তেতিয়াহ'লে আমি ইয়াত চাৰ্জ কমকৈ খাব, আৰু আপুনি ঘনে ঘনে ফোনটো চাৰ্জ নিদিলেও হ'ব। তো গাইজ যেতিয়া আমি আগবাঢ়ো আমাৰ তৃতীয় ষ্টেপটোলৈ। তো গাইজ আমাৰ তৃতীয় ষ্টেপটো হৈছে যে আমি বহুতে ভাবোঁ যে ফোনটো যদি ধৰক চাৰ্জ দিলে আপুনি 100 চাৰ্জ হ'ল, 100% চাৰ্জ হ'ল, তাৰপিছত ধৰক যদি 90 হয় তো গাইজ আমি আৰু চাৰ্জ দিব আৰম্ভ কৰোঁ। আমি সেই কামটো বেছিভাগ মানুহে তেনেকুৱা কৰোঁ। তো গাইজ আপুনি তেনেকুৱা নকৰিব। আপুনি যদি ফোনৰ যদি বেটাৰীৰ লাইফ বেছি থাকিব বিচাৰিছে বা বেটাৰীটো যদি ভাল হৈ থাকিব বিচাৰিছে বহুত দিনলৈকে, তো গাইজ তেতিয়াহ'লে আপুনি তাক 50% বা 60% হ'লেহে তাক আপুনি চাৰ্জ কৰক, বা 100% চাৰ্জ দিব নালাগে কেতিয়াও বেটাৰীত, তেতিয়াহ'লে বেটাৰীটো কষ্ট পায়। তো গাইজ আপুনি যদি সেই বেটাৰীটোক যদি চাৰ্জ দিব বিচাৰিছে 90 বা 95% দিয়ক, কেতিয়াও 100 চাৰ্জ নিদিব। তো যদি 100 চাৰ্জ দিয়ে তো গাইজ তেতিয়াহ'লে আপোনাৰ বেটাৰীটো ডেমেজ হোৱাৰ এটা অলপ হ'লেও চান্স থাকে, আৰু লং লাইফটো কমি শ্বৰ্ট লাইফ হৈ যায়। তো গাইজ এইটো আছিল আমাৰ তৃতীয় ষ্টেপ। আৰু 4 নম্বৰৰ ষ্টেপটোলৈ আমি আৰু আগবাঢ়োঁ। গাইজ আপুনি বা মই বা যিকোনো মানুহে আমি তাত ধৰক ফোন যদি ব্যৱহাৰ নকৰোঁ বহুত দিন, তো সেই ফোনটো আমি ধুনীয়াকৈ চুইচ অফ কৰি থৈ দিওঁ বা কিবা কৰি থৈ দিওঁ মুঠতে। তো গাইজ তেনেকুৱা যদি আপুনি যদি কৰে তো গাইজ তাৰ ফলত আপোনাৰ সেই থৈ দিয়া ফোনটোৰ বেটাৰীটো ডেমেজ হ'ব পাৰে, অৰ্থাৎ তাৰ যি ফাৰ্ষ্ট কেপাচিটি আছিল সেই কেপাচিটিটো আগতকৈ বহুত কমি যাব পাৰে। তো গাইজ ইয়াৰ কাৰণটো হৈছে যে এটা বস্তু যদি আমি বহুত সময় যদি ইউজ কৰি নাথাকোঁ, তো গাইজ ইউজ কৰি নাথাকিলে সেই বস্তুটোৰ আমাৰ কেপাচিটিটো বহুত কমি যায়। তো গাইজ সেইকাৰণে আপুনি কি কৰিব যে সপ্তাহে বা মাহে তাক ফুল চাৰ্জ কৰি ধুনীয়াকৈ থৈ দিব। তো গাইজ তেনেকুৱা কৰাৰ ফলত আপোনাৰ বেটাৰীটো আগৰ নিচিনা কাম কৰিবলৈ আৰম্ভ কৰিব। তো গাইজ আশা কৰোঁ আপোনালোকৰ যদি চাই ভাল লাগিল প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু প্লিজ JS5 চেনেলটোক ছাপোৰ্ট কৰি থাকিব। তো আজিলৈ মই দিলেন দাদা, বাই বাই।